আপোনাক গাঁৱত নতুন যেন দেখিছোঁ। হয় দিয়া বোপাই, মই বহুত দূৰৰ পৰা আহিছোঁ। ক'ৰ পৰা আহিছেনো? সেই বোপাই, মই নিউ ভিলেজৰ পৰা আহিছোঁ। এইটো কিবা ঠাইৰ নাম হ'লনে? কিয়? ন মানে নিউ, ভিলেজ মানে গাঁও, দুইটা মিলি নগাঁও। পিছে ভাইটি, এই ৰাস্তাটো কলৈ যায়? দিনত হ'লেতো ইয়াতে থাকে, ৰাতি হ'লে এইবাৰ ক'লে যায়? তুমি কাৰোবালৈ ৰৈ আছা নেকি? হয় দিয়ক, মানুহ এজন অহাৰ কথা আছে। পিছে তোমাৰ দেউতাৰ নাম কি? ব্লেক মাইন। এইটো আকৌ কেনেকুৱা নাম হে? আপোনাৰ নিউ ভিলেজৰ নিচিনাই। ব্লেক মাইন, ব্লেক মাইন, এইটো কোনো নাম হ'বই নোৱাৰে। কিয়? ব্লেক মানে ক'লা বা কলি, মাইন মানে মন, অৰ্থাৎ কলি মন। বেছ হহুৱালা দেই। মই গৈ থাকোঁ দেই। ঘূৰি আহিলে যে? এৰা, এই মাৰা নামটো সুধিব থাকি গ'লহে। কোৱাচোন মাৰা নামটো। তাৰ নাম? আচল নাম নাজানো। পিতাই মৰমতে ষ্টাৰ মাদাৰ বুলি মাতে। ষ্টাৰ মাদাৰ? এইটো আকৌ বুজি নাপালোঁ। পিতাৰ ষ্টাৰ মাদাৰ কি কোৱাহে? এনে অসম্ভৱ নাম মানুহৰ থাকিবই নোৱাৰে। পাৰে। এই ধৰক, ষ্টাৰ মানে তৰা, মাদাৰ মানে মা, মানে তৰা মা। ভাল লাগিল দেই ল'ৰাটোৰ লগত কথা পাতি। মই কোৱাটো আনিছ? নাই অ', দোকানত একো পাবলৈ নাই। চব কানিয়া হৈ গ'ল। বাদ দে, বেলেগ কথাহে ডাঙৰ হৈছে। এই বৰুৱা ঘৰৰ বন্ধ কৰা মানুহটোৱে আমন জিমনকৈ বহি থকা দেখা পাই আহিছোঁ। কি হৈছে সুধি আহোঁগৈ। বল। দেখা যেন পাইছোঁ। গৰু হয় নে নহয় বা? কাঞ্চাদা, 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 কি হৈছে তোৰ? নকবি আৰু, 3 দিন ধৰি কলিকাজনী বিচাৰিয়ে ফুৰিছোঁ। গম পাইছেনে নাই? পাইছে, মোক ঘৰৰ পৰা উলিয়াই দিব যেন লাগিছে। ইমান কষ্ট কৰিছ, খাবলৈ দিছেনে নাই? তই সময়মতে পাইছনে? খোৱা বোৱাটো দিয়েই। ৰাতিপুৱা 9 মান বজাত এবাৰ, দুপৰীয়া 2টা বজাত এবাৰ, আকৌ ৰাতি। এনেকৈ কৈ দিয়ে নেকি? আমাৰ ঘৰলৈ কাম কৰিব আহিবি। ৰাতিপুৱা দুপৰীয়া গধূলি, ডেইলি ৰাতিপুৱা দুপৰীয়া গধূলি খাবি। অফাৰটো অৱশ্যে বেয়া নহয়। আজিৰ পৰা তহঁতৰ ঘৰতে কাম কৰিম। ব'ল।